মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব। আজি মোৰ জন্মদিন আছিল, সেইকাৰণে ইয়াতে নাপাতিলোঁ ঘৰত নাপাতিলোঁ, যিহেতুকে আজি কালী পূজা আছে তাত যাই আছোঁ আৰু বলক বৰিহাটত কালী পূজা আছে। বৰিহাটৰ পৰা অলপ ভিতৰে খোপাইগাঁৱত হয়। বলক কিনি আৰু নেদেখুৱালোঁ ভাইহঁত, কিনো দেখুৱাম ভাইহঁত নেদেখুৱালোঁ আৰু ভিডিঅ'টো লম্বা হ'ব। এয়া মন্দিৰৰ গেট পালোঁ আৰু গেটেৰে সোমাই আছোঁ। বলক কালী মন্দিৰৰ গেট আৰু ঠেঙামান কৰি আহিলোঁ আৰু কালি মেটাত ঠেঙামান কৰি চাহ তামোল খাই লৈ এতিয়া আৰু বাহিৰলৈ ওলাই আহিলোঁ। ভাইহঁত ইয়াতে কি হয় দেখুৱাম বাৰু, কি হয় কিন্তু মই নাজানো আৰু ভালকৈ দিয়ে আৰু ভাইহঁত হেল্ল' গাইছ, আমি ফুৰিবলৈ আহিছোঁ। ধুনীয়া পৰিৱেশ চাওক, ভালদৰে চাওক। আমাৰ ফিজটো গৈছোঁ দে আৰু কম পানী দিবি। কবিছাটো nada para quem está. Mulai mana? Oh tinggal Max lah ya. Oh tidak bisa begini. Oh hello guys, kami pulih isu. Sini भाई बाल प्लेन से
অনুপ ভাইটিৰ অনুপ কলিতা ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়া আমাৰ ভাইটিয়ে মানে অনুপ কলিতা ভাইটিয়ে আৰু ভাল ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ সক্ষম হ'ব প্ৰেৰণা পাব আশীৰ্বাদ কৰিব অনুপ কলিতাক ইউটিউবত সাবস্ক্রাইব করে দিব আর লাইক করে দিব লগতে কমেন্টও কৰিব